হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেললৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে কেঁচা আমৰ চৰবত। কেঁচা আম এইটো হৈছে আমৰ ছিজন, সেইকাৰণে আপোনালোকে কেঁচা আমৰ চৰবতটো বনাই থ'ব পাৰে আৰু যেতিয়া মন যায় ঘৰত বনোৱা বস্তুটো খাবলৈ খুবেই ভাল লাগে, নহয় জানো? সেইকাৰণে মই এতিয়া আপোনালোকক দেখুৱাইছোঁ চৰবতটো বনাবৰ কাৰণে মই 1 কেজি কেঁচা আম ল'লোঁ। আমখিনি মই পৰিষ্কাৰকৈ ধুই ল'লোঁ আৰু ধুই পিনে মই এতিয়া আমখিনি তাৰমানে বাকলিখনো এৰাই ল'লোঁ আৰু এই ধৰণে মই সৰু সৰু পিচ কৰিছোঁ। ইমান সৰু পিচ নকৰিলেও হ'ব। এতিয়া ইয়াত মই এড কৰিছোঁ জালুক, কেইটামান গোটা জালুক দিছোঁ আৰু লগতে দিছোঁ মই জিৰাখিনি মই এই ধৰণে হাততে তাৰমানে মোহাৰি লৈছোঁ আৰু মোহাৰি পিনে মই আমখিনি দি দিলোঁ। আচলতে মই আমখিনি বইল কৰিম। এতিয়া মই প্ৰেছাৰ কুকাৰটোত আমখিনি ভৰাই দিছোঁ আৰু ভৰাই দিয়াৰ পাছত প্ৰেছাৰ কুকাৰটো মই 3টা হুইচেল মৰালৈকে আমখিনি সিজাম আৰু 3টা হুইচেল মৰাৰ পাছত মই গেছটো অফ কৰি দিম। এতিয়া মই প্ৰেছাৰ কুকাৰটোত দিছোঁ পানী আপোনালোকে খুব বেছি নিদিব, কম পৰিমাণৰ পানীত সিজালে আমাৰ চৰবতখিনি তাৰমানে অলপ ডাঠ হয়। আৰু এতিয়া মই ইয়াত দিছোঁ চেনি। আপোনালোকে এই সময়ত যদি চেনিটো এড কৰি দিয়ে, 1 কেজি আপোনালোকে আমৰ যদি চৰবত বনায় 1 কেজি চেনি তাত এড কৰি দিব। তেতিয়া কি হ'ব, তাৰমানে আপোনালোকে যেতিয়া চৰবতখিনি বনাই পিনে খাব তেতিয়া আপোনালোকে চেনিটো তাত এড নকৰিলেও হ'ব, মিঠাটো থাকি যাব, নহয় জানো? এইকাৰণে মই ইয়াত এতিয়া দিছোঁ নিমখ। আপোনালোকে দেখিলে মই নিমখ এড কৰিলোঁ আৰু এতিয়া মই গেছটো জ্বলাই দিওঁ আৰু তাৰপিছত 3টা হুইচেল মৰালৈকে মই তাৰমানে ৱেইট কৰিম। 3টা হুইচেল মৰাৰ পাছত এয়া আমাৰ আমখিনি একেবাৰে সিজি গ'ল। সিজি যোৱা আমখিনি মই এই ধৰণে বাউল এটাত উলিয়াই আনিছোঁ আৰু লগতে এইপিনে মই লৈছোঁ চাকনি এখন ডাঙৰ, আৰু সেই চাকনিখনতে মই আমখিনি দি পিনে এতিয়া ভালদৰে লৰাই দিছোঁ, কাৰণ তলত আমাৰ তাৰ জুচটো পৰি যাব আৰু ওপৰত অলপ গ্ৰেভি থাকিব। গ্ৰেভিখিনি আমি পেলাই দিম। আচলতে গ্ৰেভিখিনিত বৰ বেছি এটা নহয় আৰু তাত থাকিব আমাৰ জালুক আৰু জিৰা কেইটামান, সেইখিনি আমি পেলাই দিলে হ'ব। এই আপোনালোকে চাওক চৰবতখিনি অলপ মোৰ পনীয়া যেন লাগিছে, সেইকাৰণে চৰবতখিনি অলপ ডাঠ কৰিবলৈ কাৰণে মই আকৌ চৰবতখিনি এতিয়া এই কেৰাহী এখনত পাতি দিছোঁ। অলপ সময় কুক কৰিম। অলপ সময় এইদৰে কুক কৰিলে আমাৰ চৰবতখিনি অলপ ডাঠ হৈ যাব। আৰু ওপৰত এই যিটো ফেনটো ওলাইছে না, সেইটো চেনি দিয়াৰ কাৰণে ওলাইছে। এইটো একো বেয়া বস্তু নহয়, আপোনালোকে নাপালালেও হ'ব। মই আচলতে এই ধৰণে চামুচে উঠাই পিনে পেলাই দিছোঁ আৰু অলপ সময় 10 মিনিটমান মই এই ধৰণে তাৰমানে কুক কৰিম, যাতে আমাৰ চৰবতখিনি অলপ ডাঠ হৈ যায়। আৰু যেতিয়া চৰবতখিনি 10 মিনিট কুক কৰা হৈ যাব তেতিয়া আপুনি দেখিব, চাওক এতিয়াও অলপ পনীয়া হৈ আছে আৰু অলপ দি কুক কৰাৰ পাছত মই চৰবতখিনি ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মই ইয়াত দিম ফুড কালাৰ। ফুড কালাৰটো নিদিলে আমাৰ চৰবতটো কি চৰবত হয় ধৰিব নোৱাৰিম। আচলতে গ্ৰীণ কালাৰ যদি আমি দিওঁ তেতিয়াহ'লে আমি জানিম যে এইটো আমৰ চৰবত হয় বুলি, নহয় জানো? আচলতে এয়া মই আমৰ চৰবতখিনি আকৌ এবাৰ কুক কৰি আনি পিনে এই চাকনিখনতে এবাৰ আকৌ মই চাকি দিলোঁ। এইখিনি হৈছে আমাৰ কেঁচা আমৰ চৰবত। এইধৰণে মই চামুচে লৰাই দিলোঁ। এইবাৰতো আমাৰ ইয়াত একো গ্ৰেভি নোলালে, আচলতে চৰবতখিনিহে মই কুক কৰিছিলোঁ, সেইকাৰণে এয়া চাওক চৰবতখিনি আমাৰ বহুতেই ডাঠ হৈ গ'ল আগতকৈ। এতিয়া মই বটল এটা লৈছোঁ, লগতে লৈছোঁ এটা কুপি, কাৰণ কুপিৰ সহায়ত তাৰমানে মই চৰবতখিনি বটলত ভৰাম। এতিয়া মই ফুড কালাৰটো ইউজ কৰিম। ফুড কালাৰটো আপোনালোকে ইচ্ছামতে দিব। মই অলপ ফুড কালাৰ সৰহকৈ দিছোঁ, কাৰণ কালাৰটো অলপ বেছি যদি ডাৰ্ক হয় তেতিয়াহ'লে আমাৰ চৰবতখিনি ভাল লাগে আৰু দেখিবলৈ কাৰণে। আৰু লাইট যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে কম পৰিমাণৰ ফুড কালাৰ ইউজ কৰিব। এই ধৰণে আজি এটা সৰু ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেঁচা আমৰ চৰবত এই ধৰণে বনাই আপোনালোকে ফ্ৰিজত থ'ব পাৰে, বহুত দিনলৈকে ভাল হৈ থাকে, বেয়াটো নহয়। আৰু যেতিয়াই মন যায় ঘৰত বনোৱা বস্তুটো খায়ো ভাল লাগে। মোৰ কিন্তু বহুতেই ভাল লাগে ঘৰত বনোৱা যিকোনো বস্তুৱে হওক লাগিলে মই এই ধৰণে বনাই থওঁ ছিজনৰ সময়ত, আৰু যেতিয়া মন যায় আলহীকো দিওঁ আৰু নিজেও খাওঁ। এই ধৰণে মই আজি ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ভাল পালে নিশ্চয় লাইক আৰু কমেণ্ট কৰিব। আৰু যিসকল নতুন ভিউ আছে মোৰ চেনেলটো চাইছে তেওঁলোকেও মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে, তাৰ বাবে মই তেওঁলোকক অনুৰোধ কৰোঁ। এতিয়া মই আপোনালোকৰ চৰবতখিনি বনাই পিনে এটা গিলাচত দেখুৱাইছোঁ। প্ৰথমতে মই দিলোঁ বৰফৰ টুকুৰা কেইটামান আৰু তাৰপাছত মই দিছোঁ এতিয়া চৰবতখিনি, কেঁচা আমৰ চৰবত দিলোঁ আৰু অলপ তাত মই ঠাণ্ডা পানী এড কৰিলোঁ।
এতিয়া আমাৰ ইয়াত চেনিটো এড নকৰিলে হ'ব, সেইকাৰণে মই তাৰমানে যেতিয়া আমৰ চৰ্বত বনাইছোঁ প্ৰথমতে আপোনালোকক দেখুৱালোঁ, মই তাত চেনিও এড কৰি দিছোঁ এইটো কাৰণে যে সময়ত যাতে আমি চেনিটো আকৌ মিলাবলগীয়া নহয়। আচল কথা হ'ল চেনিটো মিলাওঁতে বহুত টাইম লাগে নহয় জানো চৰ্বতত, আৰু যদি আমি প্ৰথমতে তাত এড কৰি দিওঁ নহয় তেতিয়াহ'লে এইটো সময়ত আমি তাত চেনি এড নকৰিলোঁ হয় আৰু অতি সোনকালে আমি আলহীকো দিব পাৰোঁ, নিজেও খাব পাৰোঁ।